নমস্কাৰ পূৰবী কিচেনলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই বনাব লৈছোঁ ছাগলীৰ মাথাৰ চুপ। বনাবৰ কাৰণে মই লৈছোঁ 600 গ্ৰাম ছাগলীৰ মাথা সৰু সৰুকৈ টুকুৰা কাটি লৈছোঁ আৰু লগতে লৈছোঁ আদা নহৰু পেষ্ট আৰু লং, তেজপাত আৰু জালুকৰ গুড়ি। প্ৰথমে মই কুকাৰত পানী গৰম কৰি লৈছোঁ। পানীৰ পৰিমাণটো আপোনালোকৰ নিজৰ জোখমতে দিব পাৰে, কম বেছি পৰিমাণে। এয়া পানী অলৰেডি গৰম হৈছে। ইয়াত মই এতিয়া ধুই থোৱা ছাগলীৰ মাথাৰ মাংসখিনি দি দিম। অলপ লৰাই দিছোঁ। এতিয়া ইয়াত মই ৰেডি কৰি থোৱা আদা নহৰুৰ পেষ্ট, লং, তেজপাত আৰু জালুকৰ গুড়াখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিব। পানীখিনিৰ পৰিমাণটো চাই নিমখটো দিব। অলপ লৰাই দিওঁ। মাৰি দিয়াৰ পাছত 6-7টামান চিটি বাজিব দিব। তাৰপিছত কুকাৰ নমাই থ'ব। এয়া মোৰ চুপ ৰেডি হৈ গ'ল। অলপ খাই চালোঁ, বহুত টেষ্টি আছিলে। আপোনালোকেও এনেদৰে বনাই চাবচোন, একেবাৰে ইজি। শেষত মোৰ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।